এইফালে চাব পাৰে কি ধুনীয়াকৈ নিচলা মাছ ওলাই আহিছে বন্ধুসকল। এইফালে তলেদি তাৰমানে এইটো আইকিউ মেচিন হয়, ইয়াৰ পৰা ওলাই টাইট হয় বস্তুটো, শিলৰ নিচিনা টান হয় এই মাছটো। কি ডাঙৰ ডাঙৰ নিচলা মাছ অসমতো পোৱাই নাই যায়। চাওক কেৰেলা কোম্পানী কি ধুনীয়া এই মেচিনেদি ওপৰত যাই আছে, তাৰমানে লিফ্টেদি ওপৰত যায়, ওপৰৰ মেচিনটোলৈকে যাব বন্ধুসকল চাব পাৰে। এইটো ওপৰলৈকে যাব, ওপৰৰ পৰা আৰু এই চুঙাইটি মানুহ এটা য'ত আছে তাত তলত পৰিব, পেকিং হ'ব প্লাষ্টিকত। চাওক ভিডিঅ'টো, এতিয়া প্লাষ্টিকত সোমাই আছে। এইটো প্লাষ্টিকত ওপৰেদি যিটো বস্তু গৈ আছিল মাছটো এতিয়া তলত পৰিব বন্ধুসকল। চাওক এনেকৈ পেকিং হয় প্লাষ্টিকত মাছটো, তাৰপিছত এইটো পেকিং কৰা হয়। কি ধুনীয়াকৈ ছোৱালীবিলাকে ধৰি আছে, অসমৰ ছোৱালী। প্ৰথম আমি কোম্পানী এণ্ট্ৰি হ'লে এইফালেদি সোমাওঁ, এই বাছখনত হাত ধুই যাব লাগে, এইটো ৰাস্তা দি যাব লাগে, এই দৰ্জাখনেদি। এইফালে ছোৱালীৰ ৰুম, এইফালে যাব লাগে, এইফালে কাম চলি আছে ভিতৰত। এইফালে চাব হাত চাত ধুই মুখ চুখ ধুই যাব লাগে বন্ধুসকল। এইফালেদি আমি এণ্ট্ৰি কৰোঁ। চাওক এইবিলাকত এটা কাম কৰি আছে বন্ধুসকল চাব পাৰে। আইচ পৰি আছে, মানে আইচৰ ৰুম এইটো বন্ধুসকল চাব পাৰে। এইফালে ওপৰেদি আইচ পৰি আছে কি ধুনীয়াকৈ। আমাৰ দাদাই কাম কৰি আছে ইয়াত চাব পাৰে। এই ওপৰেদি আইচ পৰি আছে বন্ধুসকল চাব। আৰু আইচ কেনেকৈ হয় বৰফটো মাছত দিয়া হয় কি ধুনীয়াকৈ চাব পাৰে। কি ধুনীয়া ষ্টেণ্ডাৰ্ড কোম্পানী বন্ধুসকল, কেৰেলা কোম্পানী মাছ কোম্পানী চাব কি ষ্টেণ্ডাৰ্ড। তলত মাৰ্বল পাথৰ, কি ধুনীয়া চাফ চিকুণ কোম্পানী চাব পাৰে বন্ধুসকল। কি ধুনীয়া পেকিং চলে ইয়াত, সকলো কাম চলে। অলপ চব পেকিং চলিব বন্ধুসকল। চাই থকা ভিডিঅ'টো আছে চাব পাৰে। ছোৱালীবোৰে কাম কৰি আছে বন্ধুসকল চাব পাৰে কি ধুনীয়াকৈ। কি নহয় ছোৱালীবোৰ কাম কৰি কি ধুনীয়াকৈ মাছ আইকিউৰ পৰা ওলাই আহিছে চাব পাৰে। কি ধুনীয়াকৈ তলত পৰিছে, এচিৰ পৰা ওলাই আহিছে, ফ্ৰিজৰ পৰা ওলাই আহিছে, পানী পৰিছে ঠাণ্ডা পানী, আৰু ওপৰত গৈছে। ওপৰত গৈ এতিয়া ঘৰলৈকে যাব। এতিয়া পেকিং কৰি আছে, ল'ৰাবোৰে পেকিং কৰি আছে, পেকেট হৈ ওলাই আহিছে বন্ধুসকল চাব পাৰে। কি ধুনীয়াকৈ ছোৱালীবোৰে পেকিং কৰি আছে, ছোৱালীবোৰে চেলিং কৰি আছে মেচিনত, মানে ওপৰৰ পৰা কাম চলি আছে। মই ওপৰৰ পৰা ভিডিঅ' কৰি আছোঁ চাব পাৰে। কি ধুনীয়াকৈ কাম চলি আছে বন্ধুসকল চাব পাৰে। কি ধুনীয়াকৈ চেলিং কৰিছে, এফালৰ পৰা আহিছে কাম কৰি আছে। বাহিৰত কাম এনেকুৱাই বন্ধুসকল চাব পাৰে। কি ধুনীয়া লাগিছে ভিডিঅ'টো, ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল। কি ধুনীয়া পেকিং চলি আছে আমাৰ অসমত বন্ধুসকল চাব পাৰে। লগতে পেকিং কাৰ্টুনবিলাক চাব পাৰে। কি ধুনীয়াকৈ কাৰ্টুন টেপ মাৰে, চলা টেপ মাৰে বন্ধুসকল চাব পাৰে। কি ধুনীয়াকৈ আহিছে। তো বন্ধুসকল চবৰে মাছ ধুনীয়া পেকেট হৈ আহিছে। কি ধুনীয়া নিচলা মাছ তলফালে গৈছিলোঁ। কি ধুনীয়া টাইল মাৰ্বলৰ এইটো চাব পাৰে। আমি লিফ্টেদি গৈ আছোঁ, তলত গৈ আছোঁ লিফ্টেদি বন্ধুসকল চাব পাৰে। লিফ্টেদি গৈ আছোঁ তলৰ বিল্ডিঙত, আৰু য'ত নেকি কাৰ্টুনবিলাক মাছ পেকিং কৰে এইবিলাক ওপৰত থোৱা হয়। ইমান ওপৰত এইখন গাড়ী চাইডত যে গাড়ীখন আছে এইখন। তো বন্ধুসকল চাব পাৰে এইটো হ'ল মেচিন, মানে গ্ৰেডিং কৰা মেচিন। ডাঙৰ সৰু মাছ বাছনি কৰে, সৰুটো বেলেগ ডাঙৰটো বেলেগ, এইবিলাক বাছনি কৰা মেচিন এইটো চাব পাৰে। ধুই আছে ল'ৰাবিলাকে, আৰু কোম্পানী ড্ৰেছ এনেকুৱাই চাব পাৰে বন্ধুসকল। কি ধুনীয়া কোম্পানী। মই এইটো ভিডিঅ' মই কৰি আছোঁ বন্ধুসকল চাব পাৰে। কোম্পানী কি ষ্টেণ্ডাৰ্ড কোম্পানী চাব পাৰে বন্ধুসকল। কেৰেলা কৰ্ণাটক তামিলনাডু বুলি ক'লে ভাবে মাছ কোম্পানী বুলি ভাবে লেতেৰা বুলি। চাওঁ কি ধুনীয়া মাৰ্বল টাইলছৰ কোম্পানী।
বন্ধুসকল চাব পাৰে এইখন হ'ল মানে হেৰি গাড়ী মানে কাৰ্টুনবিলাক পেকিং কৰা হ'লে এনেকৈ উঠাই ষ্টৰৰ ভিতৰত জমা কৰা হয় লৈ যোৱা হয় কি ধুনীয়া গাড়ী চাৰ্জিং গাড়ী হয় বন্ধুসকল চাব পাৰোঁ এইটো প্লান হয় মানে মাছবিলাক যিবিলাক নিচলা মাছ এইবিলাক ইয়াত বাছনি কৰি ইয়াত চেলাও হয় নাৰেবেদি বৌবিলাক পেলাই দেখে চাফা কৰি ইয়াত থোৱা হয় বন্ধুসকল চাব এইবিলাক বক্স চুইটৰ মেচিন আমি এতিয়া ৰিপেকিং হোৱা জেগাত যাই আছোঁ মানে ৰিপেকিং য'ত হয় বন্ধুসকল তাত আমি গৈ আছোঁ চাব পাৰে আৰু অট'মেটিক দৰ্জা আছে চুইচ টিপি দিলে ওপৰত উঠি যায় এইটো চিনটেক্স হয় ওপৰৰ ফালে চাব পাৰে চিনটেক্স আমি ৰিপেকিং হোৱা জেগাত আমি যাইছোঁ ষ্ট'ৰৰ ভিতৰত এণ্ট্ৰি ৰুমত গৈ আছোঁ বন্ধুসকল চাব ৰিপেকিং হয় বক্সবিলাক চাব পাৰে কি ধুনীয়া বক্স এইফালে এণ্ট্ৰি ৰুম এইটো বাহিৰত যোৱা ৰাস্তা চাব পাৰে বন্ধুসকল চাই থাকক ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক তো বন্ধুসকল চাওঁ কি ধুনীয়াকৈ কাৰ্টুনটো পেকিং কৰি গাড়ী দি লিফ্টত দিয়া হয় লিফ্টেদি তলত বহাই তলেদি ষ্ট'ৰত থয় বন্ধুসকল চাব পাৰে ঠেলি তো লিফ্টত আমি ঠেলি দিছোঁ এই গাড়ীটো এতিয়া তলত যাব এই লিফ্টৰ এইখন দৰ্জাখন মাৰি দিয়াৰ পিছত তলত যাব তলত যোৱাৰ পিছত দৰ্জাখন মাৰি দিয়া হ'ব এতিয়া তলত যাব বন্ধুসকল চাই থাকক